অৰ্জুন গছৰ কুহি পাত বিনা মেঘে বজ্ৰপাত বিনা মেঘে বজ্ৰপাত হে চকুলৈ চাই লাহে কৈ তই বাৰু কৈ দিলি এচাত। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ তোমালোকৰ? পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে কাজি নেমু ব্লগছ এণ্ড এণ্টাৰটেইনমেণ্ট। আৰু সকলোলৈকে গুড মৰ্ণিং ৰাতিপুৱা। আৰু কালি যিহেতু আমি মাজুলী আহিছিলোঁ, তো মাজুলীত কালি থাকিলোঁ আমি, আৰু তাৰ যিটো প্ৰথম পাৰ্টটো কালি দেখালোঁ, আৰু নেক্সট পাৰ্টটো আজি আৰম্ভ কৰিছোঁ। এতিয়া মানে ৰাতিপুৱা সময় প্ৰায় 7টা বাজিছে, আৰু এতিয়া মানে উঠিলোঁ অলৰেডি। উঠি মেলি এতিয়া চাহ তাহ খাব লৈছোঁ। তো চাহ তাহ খাই মেলি বাকীখিনি আপোনালোকক দেখুৱাই থাকিম। তো ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰাকৈ, বহুত বেছি ভাল পাব। তো এনজয় কৰক। আৰু ৰাতিপুৱা চাহ খাব লৈছোঁ, চাহটো খাই লওঁ। ধুনীয়াকৈ চাহটো খাই লওঁ, আৰু এতিয়া ওলাই যাম লাহেকৈ। মানে আজি একদম পূৰা ফুল এক্সাইটমেণ্টত আছোঁ, কাৰণ আজি মাজুলীত মানে বহুত যিবিলাক ঠাই আছে সেইবিলাক চাম আৰু ঘূৰিম, আৰু লগত কোন কোন থাকিব সকলোখিনি দেখুৱাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। যেতিয়া ধুনীয়াকৈ গাড়ীত বহি লৈছোঁ, এইফালে গোলাম ভাই আছে, আৰু এইফালে মানে দেখিছে কোন আছে, মাইনা এইফালে চাই দিয়া কেমেৰাফালে, এইফালে আছে, আৰু এইফালে ওলাইছে হাজি কাচি, আৰু একদম ফুল এক্সাইটমেণ্টত গৈ আছোঁ। আজি মানে ভিডিঅ'টোৰ পৰা ধামাকা হ'ব, চাই থাকক। তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ, ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। আহি পাই গ'লোঁ এতিয়া, এনেকৈ আহি পাই গ'লোঁ এতিয়া বৰ্তমান উত্তৰ কমলাবাৰী সত্ৰলৈ আহি আছোঁ, আৰু আপোনালোককো দেখুৱাই থাকিম বোলো। আপোনালোকে আহি পিনে ভিতৰলৈ গ'লে চাকি তাকিবিলাক লৈ যাব পাৰে ধুনীয়াকৈ, ইয়াতে আছে। আৰু মানে ইয়ালৈ সোমাওঁতে মানে জোতা চোতা খুলি যাব লাগে ভিতৰলৈ সোমাওঁতে, লিখা আছে জোতা চেণ্ডেল খুলি সোমাব বুলি লিখা আছে ইয়াত, দেখাই দিছোঁ জোতা চেণ্ডেল খুলি সোমাব। তো এতিয়া মানে আমি জোতা চোতা খুলি লওঁ ধুনীয়াকৈ, আৰু ভিতৰলৈ গৈ থাকোঁ। আৰু ফাইনেলি পালোহি এতিয়া শ্ৰী উত্তৰ কমলাবাৰী। আৰু আজি মই মোৰ চেনেলত নাই, ত' আজি মই মানে ইউটিউব বাদেই দিলোঁ, মানে ইউটিউব মানে ক'ব গ'লে সঁচাকৈ বাদেই দিলোঁ। আৰু আজি মই আছোঁ কাজি নেমু ব্লগ চেনেলত। চ' আৰু যদি কোনোবা গোলনেমু ফেমিলি যদি এই ভিডিঅ'টো চাই আছে ন, তেতিয়াহ'লে প্লিজ অকণমান শ্বেয়াৰ কৰিব, কাৰণ গোলনেমু ভাই ন ইউটিউব এৰি দিলে, মানে ইউটিউব চেনেল এৰিয়ে দিলে, একেবাৰে এৰি দিলে। ত' আজি মানে কাজি নেমু ভাই চেনেলত আছে, আজি গোলনেমু ভাই। ত' আৰু আজি ভিডিঅ'টো বহুত বেছি ধামাকা হ'ব। চ' ভিডিঅ'টো এণ্ডলৈকে চাই থাকা। চ' লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, যদি গোলনেমু ফেমিলি যদি আছা। চ' থেংক ইউ, লাভ ইউ, বহুত বেছি ভাল লাগিব, এনজয় কৰা। আৰু ইয়াৰ পৰিৱেশখিনি দেখাই দিছোঁ অকণমান, ইয়াৰ পৰিৱেশখিনি দেখাই দিয়া। এনেকৈ মানে আমি ভিতৰলৈ সোমাই আহিছোঁ, আৰু এতিয়া আৰু এনেকৈ আমি অলপ গৈ আছোঁ আগুৱাই। আৰু এইখনে হৈছে মূল সত্ৰখন, চাওক আপোনালোকে উত্তৰ কমলাবাৰী সত্ৰৰ মূল মানে গা চা ধুই আহিব লাগিব। আৰু অলৰেডি গা চা ধুই আহিছোঁ, কিন্তু মানে কথাটো মানে ভিতৰত, আৰু এতিয়া গৈ থাকিম আপোনালোকক দেখাই থাকিম বাকীখিনি চাই থাকক। মোৰ লগত আছে এইফালে দদু এজন আছে, আৰু দদু মানে ইয়াতে থাকে, এজন সত্ৰাধিকাৰ হয়। তেখেতক আমি সুধিব চেষ্টা কৰিম। মানে দদু ভাল আপোনাৰ? ভালনে? চিনি পোৱা নাই। আমি শিৱসাগৰৰ পৰা আহিছিলোঁ, মানে চাবৰ কাৰণে আহিছিলোঁ, সত্ৰবিলাক চাবৰ কাৰণে আহিছিলোঁ। তো মানে ইয়ালৈ আহিলোঁ আমি এতিয়া মানে কথা এটা সুধিম মানে আহিছিলোঁ। এই যিখন আপোনাৰ কমলাবাৰী সত্ৰ, এখন কিমান চনত স্থাপিত হৈছিলে?
মই সেইটো পাহৰিছোঁ পাহৰিছে ন? বুঢ়া মানুহ মই অঁ কথাও মনত নাই অঁ তো আপুনি মানে ইয়াতে থাকে ন? মই ইয়াতে থাকোঁ অঁ আপোনাৰ এনেই ইয়াত থকা কি বছৰ মানে কিমান বছৰ হ'ল ইয়াত থকা? মোৰ 50 চনৰ ভূমিকম্প অঁ শাওণমহীয়া অঁ মই কাতিমহীয়া সত্ৰলৈ আহিলোঁ 50 চনত 50 চনত আহিছিলে। তাৰপৰা মোৰ তেতিয়া 10 বছৰ অঁ তাৰপৰা সত্ৰতে আছোঁ আমি আমাৰ সত্ৰত নদীৰ মাজত নদীয়ে খহালে অঁ আমাৰ পৰা এখন তিতাবৰলৈ যোৱা এখন আছিলে অঁ তাৰপাছতে আমাৰখনৰ পাছতে আউনীআটী অঁ পাছত আদিলেঙি বৰলেঙি আছিলে তাৰপাছত বেঙেনাটী বেঙেনাআটী। এইবোৰ নদীয়ে খহালে আউতি এইফালে আহিল আমাৰ ইয়ালৈ আহিল বেঙেনাটী সেইফালে গ'ল এখন তিতাবৰলৈ গ'ল দুখন লখিমপুৰলৈ গ'ল অঁ কমলাবাৰী সত্ৰ এই পদ্ম আতা অঁ মাধৱদেৱে দুজনা গুৰু গা বদল দি দুজন ৰাজ্যৰ ধৰ্ম অধিকাৰ পাতি তেখেতক পঠিয়াইছিলে প্ৰথম গা বদল লৈ নাৰায়ণপুৰত সত্ৰ পাতিলে সেইখনৰ নাম বদোলা গা বদল লৈ সত্ৰ পতাৰ কাৰণে বদোলা তাৰপাছত পুৰুষোত্তম বৰুৱাৰ কমলাটেঙা বাৰীত সত্ৰ পতাৰ কাৰণে কমলাবাৰী এই আহোম ৰজাই আটাক মতালে যে গোসাঁই আপোনাক কোনে জানে কোনে মানে যে মহাৰাজ আমাক কোনে জানিব কোনে মানিব চুকৰ ভেকুলী চুকৰ মহ সেইসকলেহে জানে হেৰিয়া ৰজাই ভাবিলে সেইসকলেও জানে মইহে নাজানো যে গোসাঁই আপোনাক কি যি বস্তু দৰকাৰ আমাক কওক আমি দিম যে মহাৰাজ আমাৰ এইখিনি বস্তু দৰকাৰ ভক্তসকলে গল মেলি নাম ল'ব পৰা হ'লে ভক্তসকল য'ত ত'ত ফুৰিব পৰা হ'লে ভক্তৰ কাৰণে আমাক খোলা দিব লাগে তো মানে আমি প্ৰথম ইয়াত আহিছোঁ মানে সত্ৰবিলাক এনেই শুনিছোঁ মানুহৰ মুখত মানে সত্ৰ কি হয় তো ইমান এটা ভালকৈ ধৰি লওক নাজানো তো কথাখিনি জানিবৰ কাৰণে আহিলোঁ আজি আপোনালোকৰ ওচৰলৈ। আমি সৰুতে ল'ৰাটো ঘৰৰ পৰা আনিলোঁ আনি তাক আমি শিক্ষা দিলোঁ বাটত আহোঁতে আমি শিকাওঁ অঁ যে তই পেচাব কৰিলে পেচাবৰ দোৱাত পানী ল'ব লাগিব পেচাব কৰোঁতে মাতিব নোৱাৰ ভকতে মাতিলে ৰাম বুলি ক'ব লাগিব ৰাম বুলি ক'লে হেৰিয়া তেতিয়া হেৰি আমুক ৰাম এই বুলি তই ক'ব লাগিব ভকতক হেৰি কয় এতিয়া পেচাব কৰিলে মাতিব নোৱাৰ পেচাবৰ দোৱাত এটা ইউটিউবৰ চেনেল এটা আছে তো চেনেলটো মানে কি হ'ল নতুনকৈ খুলিছোঁ আৰু ইয়াত মানে কি হ'ল কিছুমান নজনা কথা কিছুমান মানুহক শিকাওঁ কওঁ মানুহক দেখুৱাওঁ আৰু মানুহে চাই কেনেকুৱা পাই নাজানো মানুহবিলাক আমি দেখাওঁ মানে কথাবিলাক তো মোৰ চেনেলটো মানে এইখিনি মানুহখিনিক আপুনি এটা কথা কৈ দিয়ক যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়ক চেনেলটো চাবলৈ কৈ দিয়ক মোৰ ছাবস্ক্ৰাইবাৰখিনিক আপুনি কিবা এটা কৈ দিয়ক এতিয়া চেনেলটো চাব কৈ দিয়ক আপুনি চেনেলটো চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব কমেণ্ট কৰি দিব সেইখিনি কৰি দিব তো তেনেহ'লে দাদা এতিয়া আমি গৈ থাকোঁ দেই আৰু লাহেকৈ এতিয়া মানে আমি ইয়াৰ পৰা ওলাই দিছোঁ আৰু জেগা চাবৰ কাৰণে আছে আমি গৈ আছোঁ এতিয়া বেলেগ জেগা আৰু আপোনালোকক দেখুৱাই থাকিম সকলোখিনি ভিডিঅ'টো চাই এনেদৰে আহি পাই গ'লোঁ এতিয়া আউনীআটী সত্ৰ আৰু এতিয়া আউনীআটী সত্ৰৰ ভিতৰলৈ গৈ আছোঁ আপোনালোকক তাৰ ভিতৰৰ পৰিৱেশটো দেখাম আপোনালোকক তো চাই থাকক ভিডিঅ'।
হৈছে মূল সত্ৰখন। অৰ্ণিতি সত্ৰ। শংকৰদেৱৰ দ্বাৰা স্থাপিত। মই বহুত ধুনীয়া বস্তু এটা খাই আৰু গাছ চাওক, এইটো হৈছে ইয়াত মানে ভক্তবিলাক থাকে, সত্ৰাধিকাৰবিলাক থকাৰ এইটো হোষ্টেল টাইপৰ। কেনেকুৱা লাগিছে পৰিৱেশটো? অকণমান ভাল লাগিছে নাই? দেখা দিছে চাওক, মানে এইবিলাক সত্ৰাধিকাৰৰ নাম লিখা আছে ইয়াত। ইয়াৰ যিবিলাক সত্ৰাধিকাৰ আছিল তেখেতবিলাকৰ নাম আছে ইয়াত। আৰু ইয়াত লিখা আছে জয় গুৰু শংকৰ সৰ্বগুণা কৰক যাকেই নাহিকে উপাম, আৰু তোহাৰী চৰণকো ৰেণু শতগুটি বাৰকে কৰোঁ প্ৰণাম, এনেকৈ লিখা আছে। আৰু এজন শ্ৰী শ্ৰী দামোদৰদেৱ হৈছে এতিয়া মানে আহি পাই গ'লোঁ গড়মূৰ তিনিআলি, আৰু এয়া হৈছে গড়মূৰ তিনিআলি। আৰু আমি এতিয়া কিবা এটা খাই লওঁ বুলি মানে হোটেললৈ গৈ আছোঁ। অলপ সোনকালে কিবা এটা খাই লওঁ, তাৰপিছত দেখুৱাই আছোঁ। খাইছা? খোৱা এটা বিন্দাছ খাই মেলি ওলালোঁ, আৰু এতিয়া যাম বেলেগত। হিয়াৰ বাহিৰ সুৰে হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা। আহি পাই গ'লোঁ এতিয়া ডেকাচাং, আৰু ডেকাচাঙলৈ ভিতৰলৈ এতিয়া গৈ আছোঁ, আৰু আপোনালোকক সকলোখিনি দেখাই থাকিম। মানে ভিতৰলৈ গৈ আছোঁ এতিয়া। তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ, ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন, ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰি হ'বলে যে মন। যাত্ৰা হেঁপাহিছিলা সাগৰ সমান, যাত্ৰা অকমানি পৃথিৱীৰ অকমান, যাত্ৰা শিখৰৰে হেঁপাহি হনুমান, যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান।
দিছোঁ আপোনালোকক। চাওক ইয়াত কি কি আছে, মানে ভিতৰত কি কি আছে এনে দেখাইছে, মানুহ থাকে চাগে। পৰিৱেশটো অলপ দেখাই দিছোঁ আপোনালোকক। চাওক এইটো চাংঘৰ সদৃশ এটা ঘৰ, আৰু দেখিছে ইয়াৰ ৱালবিলাক পকা হয়, আৰু এইফালে বিন্দাছ ধুনীয়াকৈ বাথৰুম চাথৰুম আছে ধুনীয়াকৈ, আৰু এইবিলাক শুবৰ কাৰণে থাকিবৰ কাৰণে ঘৰ চৰ আছে। তো তেনেকুৱা ঘৰৰ মানে কেনেকুৱা ভাল লাগে নে আপোনালোকৰ, তো কমেণ্ট কৰি দিব। আৰু এটা ঘৰ বনাই আছে ইয়াতে, এইটো বনাই আছে। এই ঠাইডোখৰ ডেকাচাং বুলি কিয় কয় সেইটো কাৰণটো মানে মই গম নাপালোঁ, কাৰণ ইয়াত যিকেইজন মানুহ আছিলে তেওঁলোক এতিয়া নাই, মানে ইয়াত বেলেগ মানুহ আছে, তেওঁলোকে ইমান ভালদৰে নাজানে। সেইটো কাৰণে মানে ডেকাচাং কি হয় সেইটো কথাটো মানে আপোনালোকক জনাব নোৱাৰি, তাৰ কাৰণে চৰি। তো বেলেগ এবাৰ যদি আকৌ পিছত আহোঁ তেতিয়াহ'লে আপোনালোকক কথাটো জনাই দিম যে ডেকাচাং কি হয়। তো ঠাইডোখৰ যদি আপোনালোকৰ সঁচাকৈ ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। আৰু কাষত এখন নদী চাওক, এখন হৈছে ৰাৱণপাৰ নদী বুলি কয়, আৰু সেই নদীখন দেখিছে দেখুৱাই দিছোঁ। আৰু এই ঠাইডোখৰত পিকনিক খাব দিয়া নহয়, আৰু আজি আপোনালোকক ভিডিঅ' দেখাই থাকিম। ভিডিঅ'টো ফাইনেলি এতিয়া আমি ইয়াৰ পৰা ওলাই যাম মানে ইয়াত দেখুৱালোঁ আপোনালোকক কি দেখিলে আৰু আপোনালোকে জানে। আৰু দেখুৱাই দিছোঁ এইটো এটা বস্তু চাওক, এইটো কি হয়, গৰুণ্ড পক্ষী হয়, এইটো ইয়াত নিৰ্মাণ কৰা হৈছে। আৰু যদি আপোনালোকে ঠাইডোখৰ চাই যদি অলপ আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টোৰ কাৰণে এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি দিব। অৰ্জুন গছৰ কুঁহিপাত বিনা মেঘে বজ্ৰপাত, বিনা মেঘে বজ্ৰপাত, হে চকুলৈ